মোৰ নাম অংশুমান গোস্বামী হয়। মোৰ এটা কোম্পানী আছে এনি ক্ৰাফটাৰ্ছ এণ্টাৰপ্ৰাইজ LLP আৰু মই এটা ফাউণ্ডাৰ এণ্ড CEO হয়। অলপ আগত এজনে কৈ থৈ গৈছে কি ইয়াত বহুত অসমত চাকৰি কম হৈ গৈছে আৰু অসমৰ বস্তুখিনি আমি এনেই পৰি থাকে সেইখিনি উলিয়াই নিব লাগে। সেই উদ্দেশ্যই আমি এটা কোম্পানী ষ্টাৰ্ট কৰিলোঁ। প্ৰথমতে এইটো বেলেগ এটা দিশে আমি আৰম্ভ কৰিছিলোঁ, কিন্তু পিছত আমি তাক আৰু কেনেকৈ উন্নত কৰিব পাৰে সেইটো চাই পেলাই আমি কিছুমান এনহেঞ্চমেণ্ট কৰা। চ' আমাৰ কোম্পানীটো হৈছে ফুড প্ৰচেছিঙৰ কোম্পানী হয় আৰু এই কোম্পানীটোত আমি যোনটো অসমত ভোট জলকীয়া পায়, চবেই জানে ভোট জলকীয়া অসমত এইটো বিখ্যাত এটা বস্তু, কিন্তু চবেই অকল আচাৰ আৰু তেনেকুৱা ধৰণৰ বস্তুতে কাম কৰি আছে। আমি কি কৰিলোঁ, মই এটা সুযোগ পাইছিলোঁ, আমি এটা কোম্পানী ফৰ্ম কৰিলোঁ, আমি ষ্টাৰ্টআপ ইণ্ডিয়াত ৰেজিষ্টাৰ্ড হ'লোঁ। এতিয়া বহুত মানুহে কি কৰে, আৰম্ভ কৰিবলৈ বহুত টান পায়। আমি কিন্তু কি কৰিছিলোঁ, প্ৰথমতে ভাবিছিলোঁ কি আমাৰ কাৰণে কষ্ট হ'ব বা কেনেকৈ বস্তুটো কৰিম, কিন্তু পিছলৈ যেতিয়া ছিষ্টেমটোত সোমাই গ'লোঁ, যেতিয়া অলপ দূৰলৈ চিন্তা কৰিলোঁ, যেতিয়া ভিজনটো অকণমান বেছি ডাঙৰ হ'ল, তাৰপিছত আমি কিছুমান বস্তু উপলব্ধ হ'ল কি এইবোৰ বহুত সহজ বস্তু। এতিয়া ভোট জলকীয়াত কি হ'ল, আমি প্ৰথমতে ব্ৰেকফাষ্ট এটা বনাই আছিলোঁ য'ত প্ৰটিন বেছি লাগে, মানে আমাৰ প্ৰটিন কনজাম্পশ্যনটো বহুত কম হয়। তো প্ৰটিন ৰিচ এটা আমি ব্ৰেকফাষ্ট মিক্স বনাইছিলোঁ আৰু ষ্টাৰ্টআপ ইণ্ডিয়া এটা সুযোগ দিছিলে, দিল্লীত আমি দেখালোঁ। কিন্তু যিহেতু আমি অসমৰ পৰা আহিছোঁ, সেইটো কাৰণে আমাক ক'লে কি ভোট জলকীয়া বা তেনেকুৱা জাতীয় কিবা লৈ আহিবলৈ। তো মই কি কৰিলোঁ, ভাবিলোঁ কি আচাৰ চাচাৰটো চবেই খাই থাকে, চবেই চিনি পায়। মই চিলি অইল বনালোঁ। চিলি অইলটো হৈছে ভোট জলকীয়াৰ লগত এটা অইল ইনফিউজ কৰি এটা বস্তু বনোৱা হয়, যোনটো আপোনাৰ নুডলছ, ফ্ৰাইড ৰাইচ তাৰ ওপৰত দি পেলাই এনহেঞ্চ কৰিব পাৰে, সোৱাদটো বেছি ভাল কৰিব পাৰে, জ্বলা কৰাব পাৰে। আৰু মাৰ্কেটত যিমানবোৰ আছিলে চব প্ৰিজাৰ্ভেটিভ থাকে, অন্য জাতীয় কেমিকেলছ কিছুমান থাকে যোনবোৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। তো আমি সেইবোৰ চিন্তা কৰি পেলাই এটা প্ৰিজাৰ্ভেটিভ ফ্ৰী, MSG ফ্ৰী এটা চিলি অইল বনালোঁ আৰু সেইটো আমি দেলহি লৈ গৈছিলোঁ। কিন্তু মেইন প্ৰডাক্টটো আছিলে আমাৰ ব্ৰেকফাষ্ট। তাত আমি পিচো কৰিছোঁ, নেছলেৰ আগত পিচ কৰিছোঁ, ডাঙৰ ডাঙৰ কোম্পানী আছিলে, ইণ্ডিয়ান এঞ্জেল নেটৱৰ্ক। কিন্তু তাত কি হ'ল, আমি যেতিয়া তাত খোৱালোঁ মানুহক ভোট জলকীয়াৰ চিলি অইলটো, চবৰ মতে তাহাঁতৰ জেগাতে চবতছে জ্বলা বস্তু পায়, কিন্তু যেতিয়া ভোট জলকীয়াটো খাই দিলে চবেই প্ৰথমতেতো কয় কি এইটো ইমান জ্বলা নহয়। যেতিয়া মুখত খাই দিয়ে তাৰপিছত তাহাঁতি পিছৰ কথাটোৱে কমপ্লিট নহয় তাহাঁতৰ। তাত আমাক সুধিলে কি ক'ত পায়, মোৰটোতো প্ৰডাক্টটো নতুন প্ৰডাক্ট হয়, মই এতিয়াতো ক'ব নোৱাৰোঁ কি নতুন প্ৰডাক্ট হয়, দিল্লীলৈ প্ৰথমবাৰ লৈ আহিছোঁ। মই ক'লোঁ কি অসমত চবতে পায়। তো আমি কেনেকৈ পাম বুলি সুধিলে, মই ক'লোঁ কি হোৱাটছএপ কৰিব পাৰে। যেতিয়া আমি ঘূৰি আহিলোঁ দিল্লীৰ পৰা, প্ৰায় 20টামান অৰ্ডাৰ হোৱাটছএপত আমাক কৰিলে কি আমাক এই চিলি অইলটো লাগে। তেতিয়া এটা বস্তু গম পালোঁ কি ব্ৰেকফাষ্টটোতছে চিলি অইলটোৰ ডিমাণ্ডটো বেছি। তো আমি সেইটো কাৰণে চিলি অইলৰ প্ৰডাকশ্যন ষ্টাৰ্ট কৰিবলৈ ধৰিলোঁ। আমি এমেজনত লিষ্ট কৰিলোঁ, আমি ফ্লিপকাৰ্টত লিষ্ট কৰিলোঁ। প্ৰথম 10টা প্ৰডাক্ট, 20টা প্ৰডাক্ট তেনেকৈ আৰম্ভ হ'ল। আজিৰ টাইমত আমি ৰিচেণ্টলি এটা চাউথ কোৰিয়াৰ লগত ডিল এটা ক্ৰেক কৰিছোঁ, যোনটোত আমি তাহাঁতৰ কিমচি পাউডাৰ আৰু আমাৰ ভোট জলকীয়া চিলি অইল মাৰ্জ কৰি এটা নতুন প্ৰডাক্ট এটা ডেভেলপ কৰিছোঁ। তো সেইটো প্ৰডাক্ট এতিয়া আমি পঠিয়ালোঁ, সেইটো ইউৰোপিয়ান মাৰ্কেটত যাব। চ' তেনেকুৱা ধৰণৰ কাম কিছুমান কৰি আছোঁ। এতিয়া ভোট জলকীয়া অকল চিলি অইল আৰু আচাৰতে সোমাই থাকিব নালাগে একচুৱেলি। আমি তাক কি কৰিলোঁ, তাক আৰু কি কৰিব পাৰি চাবৰ কাৰণে আমি তাক শুকান কৰি দিলোঁ। এটা যে চাঙত শুকুৱাই দেখিছেনে ভোট জলকীয়া বা কিবা চাঙত শুকুৱাই কিছুমান, চাঙত শুকোৱা ভোট জলকীয়া, অভেনত শুকোৱা ভোট জলকীয়া, তাক আমি গুড়ি কৰি তাৰ পৰা তেলটো উলিয়ালোঁ। সেইটো কয় অলিঅ'ৰেজিন। সেইটো ব্যৱহাৰ হয় যিমানবোৰ আমাৰ বিষৰ মলম আছে তাত ব্যৱহাৰ হয়। পেপাৰ স্প্ৰে যদি আপোনালোকে শুনিছে, ছোৱালীবোৰৰ হাতত থাকে মাৰিবৰ কাৰণে চকুৱে টকুৱে, পেপাৰ স্প্ৰেত ব্যৱহাৰ হয়, টিয়াৰ গেছ বমত ব্যৱহাৰ হয়। আমি তাৰ পৰা সেই ভোট জলকীয়াৰ অলিঅ'ৰেজিনটো এক্সট্ৰেক্ট কৰিছোঁ আৰু তাৰ পৰা এতিয়া কেপচাইচিনলৈ আমি কনভাৰ্ট কৰিম। এইবোৰ ফাৰ্মাচিউটিকেল কোম্পানীজৰ লগত মানে বিকা হয় এইবোৰ বস্তু। চ' সেই যোনবোৰ প্ৰডাক্ট ধৰি লওক আমি কেতিয়াও ভবা নাছিলোঁ, সেইবোৰলৈ আমি গৈ আছোঁ যাতে নতুন কিবা এটা আমি আনিব পাৰোঁ। আজিৰ টাইমত যিমান জেগাত আপোনালোকে যাব চবেই ভাবিব কি বিজনেছ এটা কৰিবলৈ বহুত ডাঙৰ পইচা লাগে। মই অকল 5,000 দি ষ্টাৰ্ট কৰিছোঁ গোটেই বিজনেছটো, আৰু সেইটোৰ পৰাই আমি গ্ৰ'থ মানে কি কয় কম্পাউণ্ডিং যোনটো কয়, অকণমান পইচাৰ পৰা এইটো বাঢ়ি গৈ থকা বস্তুটো, তেনেকৈ আমি গোটেই আমাৰ পুঁজিখিনি আমি জমা কৰিছোঁ। মানে আমাৰ যোনখিনি পইচা আমি প্ৰফিট পাওঁ সেইটোকে আকৌ ৰিইনভেষ্ট হৈ পেলাই সেইটোকে আকৌ আমাৰ কোম্পানীতে লাগে। তেনেকৈ বস্তুটো বঢ়াই লৈ গৈছোঁ। চ' পইচাৰ কাৰণে কেতিয়াও কোনেও চিন্তা কৰি পেলাই বিজনেছ নকৰোঁ বুলি কোৱা কথাটো নহয়। বহুত মানুহে কয়
কি অসমীয়া হয় বিজনেছ কৰিব পাৰিব জানো, গম পাইছেনে? ৰিচেণ্টলি মই এতিয়া পেপাৰত এটা মোৰ হেৰি আহিছিলে, মই ৰিচেণ্টলি ইণ্ডিয়া ইউৰোপৰ যোনটো ট্ৰেড ডিল হ'ল, যোনটোক কয় মাদাৰ অফ অল ডিল, তাত মই সুযোগ পাইছিলোঁ, মোক নিমন্ত্ৰণ কৰিছিলে প্ৰাইম মিনিষ্টাৰৰ ফালৰ পৰা। অসমৰ পৰা 5টা ষ্টাৰ্টআপ আছিলে, তাৰ ভিতৰত ময়ো আছিলোঁ। চ' সেইটো যেতিয়া পাব্লিছ হ'ল, তাত এটা বস্তু লিখিছিলোঁ কি চবেই মনা কৰে, নোৱাৰ কৰিব, অসমীয়াই কৰিব নোৱাৰে, পাৰিবি জানো, এইটো যে কৰিছ চাকৰি কৰিলে বেছি ভাল আছিলে, সেইবোৰ অকণমান মেণ্টেলি মানুহক ষ্ট্ৰেছ দিয়ে। কিন্তু সেইবোৰ ভাবি থাকি কোনোবাই নকৰিব যে সেইটো কথা নহয়। এতিয়া আমি সৰুতে যদি কাৰোবাক কওঁ সাপডাল চুলে খুটিব, তো চবৰে ভয় থাকে সাপে খুটিব। কিন্তু যোনে সাপৰ লগত সৰুৰ পৰা খেলি আছে তাহাঁতৰতো ভয় নালাগে, তাহাঁতক নুখুটেও। আমাৰ প্ৰথমতেতো আমি মনত সোমাই যায় কি এইটো বস্তুৱে এইটো প্ৰব্লেম কৰিব। চ' সেইটো কাৰণে সেইটো বস্তু ভাবিব নালাগে। বহুতখিনি গভৰ্ণমেণ্টৰ অপৰচুনিটি আছে। মই নিজেই বহুতখিনি পইচা উঠাইছোঁ গভৰ্ণমেণ্টৰ পৰা, বহুত ফাণ্ড দিয়ে, 5 লাখ 10 লাখ 25 লাখ 50 লাখলৈকে দিয়ে গ্ৰাণ্ট, অকল বস্তুটো বনাবৰ কাৰণে মানুহক পইচা দিয়ে। আপোনাৰ ওচৰত যদি নতুন আইডিয়া এটা আছে, আপুনি বস্তুটোক লৈ যাওক গভৰ্ণমেণ্টত, কওক আপুনি এনেকুৱা এনেকুৱা কৰিব বিচাৰিছে, অকল প্ৰডাক্টটো ডেভেলপ কৰিবলৈ আপোনাক 50 লাখতছেও বেছি পইচা দিব। যেতিয়া প্ৰডাক্টটো বনি যাব তাৰপিছত আকৌ আপুনি 1 কোটিতছে 2 কোটি টকা পাব সেইটো কমাৰ্চিয়েল লেভেললৈ লৈ যাবৰ কাৰণে। তেনেকুৱা বহুত স্কিম আছে। চ' সেইটো কাৰণে পইচা বস্তুটো নহয়, এক্সিকিউশ্যন আৰু সেই ভিজনটো হ'ব লাগে কি কোনটো জেগাত নিজে নিজকে দেখিব বিচাৰে। কেলে কি আজিৰ টাইমত, এইটো মই ক'ব বিচৰা নাই কিন্তু মানে ফেক্ট হয়, 22 বছৰৰ পৰা 30 বছৰলৈকে মানুহে প্ৰিপেৰেশ্যন কৰোঁতে লাগি যায়। চাকৰি পালে অ'কে, নাপালে কি কৰিব কোনেও নাজানে। সেই পইণ্টটোত মানুহে এটা কনফিউজ ষ্টেটত যায়। বহুতখিনি ড্ৰিম থাকে, সেইখিনিও কমপ্লিট কৰিব নোৱাৰে। কৰিব লাগে প্ৰিপেৰেশ্যন কৰি পেলাই এইবোৰ গুড, মানে আপুনি 2 বছৰ 3 বছৰ দিছে, 4 বছৰ দিছে, কিন্তু ইমান এটা লংগাৰ টাইম দিব নালাগে। লগতে এনেকুৱা কিছুমানো কাম কৰি থাকিব লাগে যোনবোৰে নিজক ষ্টেবিলাইজ কৰিব পাৰে। আজিৰ টাইমত ষ্টাৰ্টআপক বহুত বেছি সহায় কৰিছে আৰু মই ভাবোঁ কি তেনেকৈ বহুতখিনি ইউথ ওলাই আহিলে বহুত ভাল হয়। আপোনালোকে বিলিভ নকৰিব, যোনটো মোৰ ইভেণ্ট আছিলে 32টা ষ্টাৰ্টআপৰ ভিতৰত 5টা অসমৰ পৰাই গৈছে, বাকীবোৰ বেলেগ বেলেগ জেগাৰ পৰা আহিছে। তো অসমৰ এতিয়া ইমান বেছি ষ্টাৰ্টআপ ওলাই আহিছে, কিন্তু আপাৰ আছামৰ বহুত কম ষ্টাৰ্টআপ আছে। চ' সেইটো কাৰণে বিজনেছত মানুহে অকণমান জানিব লাগে কেনেকৈ কৰিব লাগে, অলপ ইনফৰমেশ্যন ল'ব লাগে, ক'ৰ পৰা পইচা পাব, কি কৰিব, অলপ অধ্যয়ন কৰি পেলাই যদি এটা বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে, মোৰ মতে সেইটো বহুত এটা ভাল, নিজৰ কাৰণে এটা ভাল হেৰি, নিজৰ সপোনটোৰ কাৰণে এটা ভাল হেৰি। কেলৈ কি আপুনি যেতিয়া এটা বিজনেছ কৰিব, আপোনাৰ আণ্ডাৰত আৰু আপুনি 10জনক এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰিব। চ' সেইটো কাৰণে মই এইটোৱে ক'ম, আপোনালোকে যদি কেনেবাকৈ আপোনালোকৰ ল'ৰা ছোৱালী আছে বা কোনোবাই বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে, আপোনালোকে বস্তুটো আইডিয়া এটা ভাবক, নতুন কিবা এটা ভাবক আৰু তাক কেনেকৈ আৰু এক্সপেণ্ড কৰিব পাৰি। এতিয়া মোৰ প্ৰডাক্টটো মই অকল যোৰহাটত, মই যোৰহাটৰ হয়, যোৰহাটতে সীমাবদ্ধ নহয়। মোৰ প্ৰডাক্ট এতিয়া মই কৈছোঁ চাউথ কোৰিয়া গৈছে, মোৰ গোটেই ইণ্ডিয়াতে যায়, আন্দামান নিকোবাৰলৈকে মোৰ প্ৰডাক্ট যায়। ত' কেতিয়াও মই ভবা নাছিলোঁ কি মই আন্দামান নিকোবাৰলৈ মোৰ প্ৰডাক্ট এটা পঠিয়াম, কিন্তু মোৰ যেতিয়া প্ৰডাক্টটো গৈছে ব্ৰেণ্ড নেম এটাৰ সৈতে, মানে মই তালৈকে যোৱা হৈ গ'ল। মোৰ সেইটো ফিলিং কি মই তাত যোৱা নাই যদি মোৰ প্ৰডাক্টটো পাইছেগৈ, সেইটো মোৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট। কেনেকৈ মই সৰু জেগা এটাৰ পৰা আহিছোঁ। চ' সেইটো কাৰণে এইটো বস্তুত অকণমান আপোনালোকে গুৰুত্ব দিব লাগে আৰু কেতিয়াও কষ্ট নহয়, বিজনেছটো কেতিয়াও কষ্ট বস্তু নহয়। বিজনেছটোৱে গোটেই ইকনমিটো কণ্ট্ৰল কৰে আৰু সেইটো কাৰণে সেইটো ভালকৈ কৰিব জানিলে বহুত সুবিধা হয়। আশা কৰিছোঁ আপোনালোকে সেই বস্তুটোৰ ওপৰত অকণমান কনচাৰ্ণ ল'ব, যদি কৰিব বিচাৰিছে আগবাঢ়ি আহক আৰু যদি কিবা হেল্প লাগে আমাক সুধিব পাৰে, আমি এইটো ইক'চিষ্টেমতে আছোঁ, আমি ক'ব পাৰিম কেনেকৈ আগবাঢ়িব লাগে, ব্ৰেণ্ডিং কেনেকৈ কৰিব লাগে বস্তু। সেয়াই, থেংক ইউ ছ' মাছ।